অসমীয়া যুৱ মঞ্চৰ এটা স্পষ্ট কথা যে আমি অসমৰ 1 ইঞ্চি মাটি অৰুণাচলক নিদিওঁ আৰু এটা ধিক্কাৰ জনাইছোঁ এইটো বাবে চাওক আপোনাৰ আমাৰ আজি অসমৰ গৌৰৱ ৰঙা বনাঞ্চল আমি বৰ্তমান ৰঙা বনাঞ্চলতে আছোঁ ৰঙা বনাঞ্চলৰ আপোনাৰ 4448 হেক্টৰ ভূমি প্ৰায় সৰহসংখ্যক ভূমি কিন্তু বৰ্তমানে অৰুণাচলে বেদখল কৰি আছে আৰু তেওঁলোকে এতিয়া মোৰ হ্ৰাস কৰিছে কি ঐতিহাসিক আপোনাৰ ৰাজগড় আইলৈকে কিন্তু এতিয়ালৈকে তেওঁলোকে কি হৈছে অসম আৰু অৰুণাচলৰ সীমা সমস্যা আলোচনা চলি থকাৰ মাজতে তেওঁলোকে বেনাৰ প্ৰস্তাৱ মাৰিছে যে ৰাজগড় আইলৈকে বোলে অৰুণাচল হয় এনেকুৱা কিন্তু অৰুণাচলৰ যিকেইজন দুষ্কৃতিকাৰী আছিলে তেওঁলোকক যদি হাতেলতে পালে কিন্তু আমি অসমীয়া যুৱ মঞ্চ কিন্তু হেংদাং লৈ ইয়াৰ প্ৰত্যুত্তৰ দিম আমি এতিয়া ৰখি নাথাকোঁ এতিয়া হাত সাৱটি ৰখি থকাৰ সময় নহয় আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাইছোঁ চাওক আপোনাক আমি অসমৰ ৰাইজে বহুত আপোনাৰ মৰমেৰে গৌৰৱেৰে আপোনাক মুখ্যমন্ত্ৰী পতা হৈছে আৰু এতিয়া আপোনাৰ অগ্নি পৰীক্ষাৰ টাইম যদি আপুনি অসমৰ এখন গাঁও বা অসমৰ 1 ইঞ্চি মাটি যদি অৰুণাচলক চম্ভাই দিয়ে তেতিয়াহ'লে আমি ভাবিম যে আপুনি অসমৰ ৰাইজক ভাল নাপায় অসমৰ মানুহক ভাল নাপায় আপুনি ৰাজনৈতিক মুনাফা লুটিবৰ কাৰণেহে অসমক ভাল পোৱা আপুনি দেখুৱায় আপুনি তাক প্ৰমাণ কৰি দিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল যোৱাকালি আমাৰ অসমৰ মাননীয় কেশৱ মহন্ত ডাঙৰীয়াই অৰুণাচলৰ আপোনাৰ সীমা পৰিদৰ্শন কৰিছিলে তেতিয়া কিন্তু ধেমাগড়ত যোৱাকালি তেতিয়া অৰুণাচলবাসীয়ে কি কৈছে তেওঁলোকে আপোনাৰ আমাৰ অসমৰ মাটিত তম্বু তৰি পিনি আমাৰ অসম চৰকাৰক বিপদে পৰিচালনা কৰিব পাৰে সেয়া অৰুণাচলৰ মাটি বুলি কৈছে আৰু সেয়েহে অসম চৰকাৰক অৰুণাচলৰ যিসকল দুষ্কৃতিকাৰীয়ে বিপদে পৰিচালিত কৰিব বিচাৰিছে পৰিচালিত নহয় যেন আৰু যদি কিন্তু অসমৰ মাটি যদি 1 ইঞ্চি যদি এৰি দিয়ে নহয় তেতিয়াহ'লে কিন্তু অসমীয়া যুৱ মঞ্চৰ লগতে আমি স্থানীয় ৰাইজসকলৰ লগত লৈ পিনি কিন্তু ইয়াৰ প্ৰত্যুত্তৰ আমি এনেকৈ দিম নহয় ইয়াৰ বাবে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি হ'লে কিন্তু অসম চৰকাৰ দায়বদ্ধ থাকিব লাগিব আৰু এটা লজ্জাজনক কথা চাওক আজি এই নাওবৈচা বিধানসভা সমষ্টিৰ ৰঙা বনাঞ্চলত ৰাইজে আপোনাৰ ভোট দি পিনি ভৰতনগৰ ডাঙৰীয়াক MLA পাতিছিলে BPI MLA কৈছে যে 1 ইঞ্চি মাটি নিদিওঁ কিন্তু আমাৰ ভৰতনগৰে কি কৈছে আপোনাৰ তেখেতে নিমাতী কন্যা হয় তেখেতে ভিতৰত সোমাই আছে যাতে ৰঙা বনাঞ্চলত বা ধেমাগড়লৈকে যদি অৰুণাচলক দিলেও তেখেতৰ যেন কোনো দায়বদ্ধ নাই জনপ্ৰতিনিধি হিচাপে এনেকুৱা সোপা ঢিলা এনেকুৱা নিকম্মা নিৰ্লজ্জ ভৰতনগৰ ডাঙৰীয়াই যি জনপ্ৰতিনিধি ৰুল কৰিছে নহয় তেখেতক কিন্তু অহাবাৰ কিন্তু এই অঞ্চলত তেখেতক প্ৰৱেশ নিষেধ ঘোষণা কৰা হৈছে আৰু এনেকুৱা আপোনাৰ দুষ্কৃতিকাৰী ভৰতনগৰ ডাঙৰীয়া যাতে ইয়াত যদি তেখেতে 1 ইঞ্চি যদি যাবলৈ হয় তেখেতে যি দায়বদ্ধ নাখায় ইয়াৰ প্ৰতিটো কিন্তু তেখেতে অহাবাৰ ইলেকশ্যনত পাবলৈ ৰেডি থাকক